Welcome to my channel. I've been so upset. I don't know more than a video. So guys, যেহেতু কালি ভূপেন্দ্ৰ দিৱস আছিলে চ' মই আমাৰ গাঁৱত ভূপেন্দ্ৰ দিৱস উদযাপন কৰিছিলে চ' মই ভিডিঅ'কে সৰু বনাইছিলোঁ ভিডিঅ' আৰু আমাৰ গাঁৱৰ আগৰ গাঁওখনতো বনাইছিলে চ' মই বনাইছোঁ ভিডিঅ'টো চাওক আৰু মোৰ ফালৰ পৰা সকলোকে ভূপেন্দ্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চ' এই গাইজ এতিয়া আমাৰ সকলোটা অনুষ্ঠান আগুৱাই নি আছে চ' আপোনালোকে চাই থাকক ভিডিঅ'টো কাট কৰি নিদিব চ' এয়া হঁতৰ তলত বন্তি জ্বলাই আছে চ' গাইজ এতিয়া আমাৰ গাঁৱৰ এজন ব্যক্তিয়ে ভাষণ দি আছে চ' সেয়া চলি আছে ভাষণ আৰু ইফালে বন্তি জ্বলাই আছে কিছুমানে চ' চাই থাকক এয়া আমাৰ কাকাও বন্তি জ্বলাই আছে এয়া ময়ো সেয়া চেয়া অলপ কৰি ল'লোঁ আৰু চ' এতিয়া আমাৰ আগৰ গাঁওখনৰ ওদালি গাঁৱতো পাতিছে চ' এতিয়া তাত যাম এতিয়া আমি আহি আছোঁ অলপ আগত আছে প্ৰগ্ৰেমটো আপোনালোকে চাই থাকক ফাইনেলি পালোহি কিন্তু মানে মানুহবিলাক চব গ'লগৈ আমাৰ অহাটো অলপ দেৰি হৈ গ'ল পলম হৈ গ'ল সেয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিব চ' যদি মোৰ ভিডিঅ'টো নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ